নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই শীতকালৰ ফুলনিৰ বাবে কি ফুল লগাইছোঁ সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু লগতে এই সময়খিনিত মই কেনেদৰে ফুলসমূহৰ যত্ন লৈছোঁ সেয়া ক'বলৈ প্ৰয়াস কৰিছোঁ। এয়া আপোনালোকে মোৰ ভিডিঅ'টোত দেখিছে বেগনভেলিয়া বৰ্তমান ফুলি আছে আৰু এইজোপা হৈছে ইনকা বা অসমীয়াত আমি ইয়াক নয়নতৰা বুলি কওঁ। ইয়াৰো বিভিন্ন ৰঙৰ পোৱা যায় আৰু এই সময়খিনিত মোৰ এইকেইটা কালাৰ বৰ্তমান ফুলিবলৈ আৰম্ভ কৰিছে। এইজোপা নতুনকৈ এইবছৰ ফুলা আৰম্ভ কৰিছে। এইজোপা হৈছে ইউফেবিয়া মিলি হয় আৰু ইয়াৰো বিভিন্ন কালাৰ পোৱা যায়। বৰ্তমান মোৰ এই ৰঙা ৰঙৰ ফুলজোপা ফুলাৰ আৰম্ভ কৰিছে। এইজোপা হৈছে মিনিয়েচাৰ গোলাপ আৰু বৰ্তমান ফুলিবলৈ আৰম্ভ কৰিছে যদিও ইয়াৰ কালাৰসমূহ ইমান এটা ভাল হোৱা দেখা পোৱা নাই, কিন্তু যেতিয়া শীত নামি আহিব তেতিয়া ফুলৰ কালাৰসমূহ পৰিৱৰ্তন হোৱা দেখা যায় আৰু ডাৰ্ক পিংকলৈ কালাৰটো ফুলে। আৰু এইখিনি বৰ্তমান মোৰ ইন্দ্ৰমালতী ফুলৰ কলি আহিছে আৰু আপোনালোকে এই চেনেলৰ যোগেদি মোৰ ইন্দ্ৰমালতী ফুলৰ যতন সম্পৰ্কে সবিশেষ জানিব পাৰিব। ইয়াত মই কেইবাটাও ইন্দ্ৰমালতী ফুলৰ কেনেদৰে যতন ল'ব লাগে সেয়া দেখুৱাইছিলোঁ। এইখিনি মই আপোনালোকৰ কিছুদিনৰ আগত দেখুওৱা পিটুনিয়া ফুলৰ পুলি আৰু এইখিনি কেনেদৰে ৰোপণ কৰিছিলোঁ তাক দেখুৱাইছিলোঁ। বৰ্তমান এই সময়খিনিত পিটুনিয়া বা এনেদৰে সৰু সৰুকৈ থকা পুলিসমূহত খুব সাৱধানে পানী দিব লাগে। পানীৰ পৰিমাণটো খুব কমকৈ দিব লাগে আৰু ৰাতিপুৱা সময়খিনিত দিয়াটো উচিত। এই পুলিখিনি মই বৰ্তমান একেবাৰে ৰ'দলৈ উলিয়াই দিছোঁ আৰু এই সময়খিনিত মই সাৰ তেনেদৰে প্ৰয়োগ নকৰোঁ। অলপ ডাঙৰ হৈ যোৱাৰ পিছত মই DAP বা মাষ্টাৰ কেক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিম। বৰ্তমান এই সময়খিনিত যিখিনি মাটি লৈছিলোঁ সেই মাটিৰ পৰাই সাৰখিনি গছ পুলিসমূহে গ্ৰহণ কৰি ল'ব আৰু এইখিনি ফ্ৰেঞ্চ মেৰিগ'ল্ড হয় আৰু DAP এনেকুৱা ডাঙৰ পাত্ৰ হ'লে বা ডাঙৰ টাব হ'লে দুটা বা এটা DAP প্ৰত্যেকজোপা গছত দিব পাৰি, কিন্তু তাতোকৈ অধিক দিয়াটো এই সময়ত প্ৰয়োজন নাথাকে। বেছি সাৰ পালে গছসমূহ মৰি যোৱা দেখা যায়। খুব কম পৰিমাণৰ এটা বা দুটা DAP ব্যৱহাৰ কৰিব পাৰি এটা টাবত। বিশেষকৈ মই এটা বা দুটা DAP ব্যৱহাৰ কৰোঁ, আপোনালোকেও তেনেদৰে ব্যৱহাৰ কৰিব পাৰিব আৰু অলপ ডাঙৰ হৈ যোৱাৰ লগে লগে টাবৰ হিচাপত আমি DAP প্ৰয়োগ কৰিব পাৰোঁ। 6 ইঞ্চি টাব হ'লে 6টা DAP বা 2 ইঞ্চি বা 3 ইঞ্চি টাব হ'লে 3টা DAP সেই হিচাপত প্ৰয়োগ কৰিব লাগে। এইখিনি ইনকা পুলি হয়, এইখিনি নতুনকৈ লগাইছোঁ আৰু বৰ্তমান অলপ ঠন ধৰি উঠিছে। এইখিনি চেলভিয়াৰ পুলি হয়। চেলভিয়াৰ পুলিখিনি মই নিজে গুটিৰ পৰা গজাইছিলোঁ আৰু এয়া বৰ্তমান টাবত দি দিছোঁ। টাব নহয়, বৰ্তমান পলিবেগত দি দিছোঁ। মোৰ ইমানখিনি টাব কিনিবলৈ অসুবিধা হোৱাৰ বাবে বহুতখিনি ফুল পলিবেগত লগাবলগীয়া হৈছে। এয়া হৈছে ডালিয়া কাটিঙৰ পুলি হয়। এইখিনি কলকাতাৰ ভেৰাইটিছ হয়। এইখিনি কলকাতাৰ পৰা আহে, মই নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ আৰু এইদৰে কিনি অনা পুলিখিনি আপোনালোকেও বালিত এনেদৰে কিছুদিনৰ কাৰণে ছাঁ জেগাত ৰাখিব পাৰে। বালিখিনি তিতি থাকিব লাগে, অলপ জেকা হৈ থাকিলে ভাল। তাৰপিছত লাহে লাহে এটা এটা পুলি আপোনালোকৰ টাবলৈ নি ৰুব পাৰিব। এইখিনি ইনকা প্ৰজাতিৰ এনাৰ্জি হয়। সাধাৰণতে এই ইনকা প্ৰজাতিৰ এনাৰ্জিখিনিত মোৰ কলি অহা দেখিছিলোঁ, কিন্তু মই ইয়াক পিঞ্চিং কৰি দিছোঁ। প্ৰথম কলিটো পিঞ্চিং কৰি দিলে ফুলজোপা জোপোহা হয়, সৰু কলিটো আগটো ছিঙি দিব লাগে। এইখিনি কালাঞ্চো হয়, ডাবল কালাঞ্চো। এইজোপা যোৱা বছৰৰ গছ হয় আৰু কেইজোপামান মই নতুনকৈ কাটিং কৰি লগাইছিলোঁ।
এজোপা নতুনকৈ কাটিং কৰা পুলি হয়, সৰু সৰু কেইজোপা। আৰু কালাঞ্চু গছজোপা পানী কম প্ৰয়োজন হয়, বহুত পানী দিয়াৰ প্ৰয়োজন নাথাকে। বেছিকৈ পানী দিলে ইয়াক গেলি যোৱা নিচিনা দেখা যায়। আৰু এইখিনি খ্ৰীষ্টমাছ কেকটাছ হয়। মই এইখিনি কিছুদিনৰ আজি 15-20 দিনৰ আগত কাটিং কৰিছিলোঁ আৰু নতুনকৈ পোখা মাৰিবলৈ আৰম্ভ কৰিছে। এইকেইজোপা এন্থ্ৰিহাইৰাম। ইয়াকো মই গুটিৰ পৰা গজাই এতিয়া টাবত দিছোঁ। এইখিনি কিছুমান পুলি মই ট্ৰান্সপ্লান্ট কৰি থৈ দিছিলোঁ। এয়া কফি কাপত মই নতুনকৈ দিছোঁ। ইয়াত চিনেনেৰিয়া আছে, পিটুনিয়া আছে। এইকেইজোপা পিটুনিয়া গছৰ পুলি হয়। ইয়াৰ লগতে মই ইয়াত ফ্লক্সৰ পুলিও আছে। এইকেইজোপা ফ্লক্সৰ পুলি হয়। গুটি পচোৱা ঠাইৰ পৰা মই নতুনকৈ এতিয়া কফি কাপলৈ লৈ আহিছোঁ আৰু ইয়াত কেইদিনমানৰ কাৰণে ৰাখিম। পুলিসমূহ অলপ ডাঙৰ হোৱাৰ লগে লগে আকৌ নতুনকৈ টাবত দি দিম। এই সময়খিনিত এনেদৰে সৰু সৰু টাবত ৰাখিলে পুলিসমূহৰ গ্ৰ'থটো ভাল হয় আৰু শিপা ভালদৰে গজা দেখা যায়। এইখিনি মই বৰ্তমান নতুনকৈ পুলি পচাই থৈছিলোঁ আৰু ধুনীয়াকৈ গজি ওলাই আছে। এইখিনি জেৰেনিয়ামৰ পুলি হয়। এইখিনি ভাৰবেনাৰ পুলি হয়। ইয়াৰ লগতে গাজানিয়া পুলি আছে আৰু পেঞ্চি পুলি আছে। এইখিনি দেখুৱাখিনি পেঞ্চি পুলি হয় আৰু এইখিনি ডেইজি ফ্লাৱাৰ পুলি হয় আৰু এইখিনি গাজানিয়াৰ পুলি হয়। বৰ্তমান এই সৰু সৰু দেখা পুলিখিনি পিটুনিয়াৰ পুলি হয় আৰু এইখিনি অলপ ডাঙৰ হোৱাৰ পিছত মই ঠিক তেনেদৰে কফি কাপলৈ লৈ যাম আৰু কেইদিনমানৰ পিছত নতুনকৈ টাবত ৰুই দিম। ধন্যবাদ।